ইয়াত আহি পেলাই এটা বস্তু দেখিলোঁ, খেজুৰি গছ। হেল্ল' গাইজ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল। বহুত দিনৰ পিছত আহিলোঁ আৰু অসমত ইণ্টাৰনেট বেন হৈ আছিল, সেইটো চবেই জানে। 9 দিন কেনেকৈ পাৰ কৰিলোঁ, একদম আদিম যুগত যোৱা নিচিনাই লাগিলে। মানে 9 দিন যে ইণ্টাৰনেট বন্ধ হ'ব বুলি ভাবিছিলোঁ আমাৰ অসমত, কাৰণ মানে এনেকুৱা লাগিছে যেন মানে অসমখনত ফেচবুকত নিউজ ফিড চাই থাকোঁতে হঠাৎ ইণ্টাৰনেটে কাম নকৰা হ'ল। কি হ'ল পিছত লগৰবোৰক ফ্ৰেণ্ডবোৰক সুধিলোঁ, সোধাৰ পিছত দেখিলোঁ ইণ্টাৰনেট বেন। মানে ইণ্টাৰনেট বেন কিমান দিনৰ কাৰণে বেন কোনো ক'ব নোৱাৰে। ত' সেইকাৰণে কোনো প্ৰিপেৰেশ্যন নাছিলে। আৰু যিহেতু আপোনালোকে জানে অসমত নাগৰিকত্ব আইন সংশোধনী বহুতখিনি আন্দোলন চলি আছে আমাৰ অসমত, এণ্ড আই এম ষ্ট্ৰংলি অপ'জ কেব। ময়ো কেব অপ'জ কৰোঁ। আৰু এতিয়া কেব নহয়, এখন কাৰ হৈ গ'ল, যিহেতু এখন মানে ৰাজ্যসভাৰ লোকসভাত গৃহীত হ'ল। চ' নাজানো এখন কি হৈ গৈ, কিন্তু বাদ দিয়ক। আজি এইবিলাক কেব আন্দোলনটো বহুত কৰিলোঁ। এতিয়া বৰ্তমান আমি আইনমতে আমি আন্দোলন কৰি আছোঁ আৰু কৰি থাকিম যেতিয়ালৈকে এখন বাতিল নহয়। চ' এতিয়া বৰ্তমান আজি আহিছোঁ খেলপথাৰ মানে কি, একচুৱেলি এইখন বহুত ডাঙৰ খেলপথাৰ হয়। ইয়াতে আমি বহুত মেটচ খেলোঁ, বহুত কিবা কিবি খেলোঁ। ইয়াত ফুটবল হয়, ক্ৰিকেট হয়। চ' ভাবিছোঁ আজি এটা নৰ্মেল ব্লগ বনাওঁ। বহুত দিন ইণ্টাৰনেট পোৱা নাই, বহুত দিনৰ পিছত ইণ্টাৰনেট পালোঁ। চ' এতিয়া ভাবিছোঁ এটা নৰ্মেল ব্লগ বনাম আৰু চাওঁ ব্লগটো আজি কেনেকৈ ষ্টাৰ্ট কৰিব পাৰোঁ। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। খেলপথাৰখনৰ এটা 360 মাৰোঁ। বহুত ডাঙৰ খেলপথাৰ হয়। চ' বলক 360 এটা মাৰি লওঁ। বহুত ডাঙৰ হয়, বহুত। নামটো বদলালে, এইটো চাওক, AS2BA ব্লক। এইটো কি ধৰণৰ ব্লগ বনালা মানে? এনে মানে ব্লকটো আছে আৰু মানে এইটো আছাম টু বাংলা হৈ গ'ল ন, এনেকুৱা মানে হৈ গ'ল আৰু BA বাংলা SA আছাম। ৰেল লাইনৰ ওচৰত, কাৰণ আমাৰ ইয়াতে ডাবুল লাইনৰ কাম, যিহেতু আপোনালোকে জানে ডাবুল লাইনটো বহুত স্পীডত চলি আছে, কাম চলি আছে। আৰু হয়তো নেক্সট ইয়াৰ কমপ্লিট হৈ যাব চাগে হ'ল আছামত। ত' ভাবিছোঁ এবাৰ ডাবুল লাইনৰ এইটোৱে চাব আহিছোঁ পথাৰত ধান কটাও শেষ। এতিয়া খালি ন খাবলৈ ৰেডি হৈ থাকক আৰু ন, তেতিয়া ন খোৱা চলিব। বৰ্তমান কোনো এতিয়ালৈকে নিমন্ত্ৰণ দিয়া নাই, কেতিয়া নিমন্ত্ৰণ পাম ঠিক নাই। নিমন্ত্ৰণটো আশা থাকিল কাৰোবাৰ পৰা নিমন্ত্ৰণ পাম ন খাবলৈ। তো কোনোবাই যদি ন খাবলৈ যদি নিমন্ত্ৰণ দিয়ে, তেনে কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাই দিব। আৰু বাকী বলক আজি ডাবুল লাইনটো চাওঁ, ডাবুল লাইনত কেনেকুৱা কাম চলি আছে। এইটো এটা বহুত ধুনীয়া নাজাৰা। ৰাতি অলপমান প্ৰব্লেম হয়, মানে কি শোৱাৰ সময়ত টোপনি মাৰি থাকোঁ, ট্ৰেইনখন যেতিয়া যায় ইমান স্পীডত, ইমান হৰণ দি পেলাই যায় ন, তেতিয়া অলপমান মানে টোপনিটো ভাঙে। বাট আমাৰ ঘৰটো অলপমান ধৰি লওক ৰেল লাইনৰ পৰা অলপমান দূৰত হয়। বাট বৰ্তমান আছোঁ এণ্ড ফিল কৰি আছোঁ। ভাগৰ লাগিছে বহুত, তলৰ ওপৰৰ পৰা নামিছোঁ, জঁপিয়াইছোঁ, কৰিছোঁ। চ' সেইকাৰণে আমাৰ এইখিনি জেগা চাওক। যেতিয়া এবাৰ এটা ব্লগত মই দেখুৱাইছিলোঁ বানপানী। চ' এইবিলাক জেগা যেতিয়া বানপানী হয়, এইবিলাক জেগা গোটেইখিনি কমপ্লিটলি ফুল হৈ থাকে, পানীৰে টোটেলি ফুল হৈ থাকে। আৰু ব্ৰিজ, এইখন আমাৰ যোগীজান ব্ৰিজ, এণ্ড সেইখন চাব পাৰে বিলখন চাওঁ। অলপ ওচৰলৈ যাওঁ, ওচৰত গৈ পেলাই দেখুৱাম। বাট এইবিলাকত নহয়, এতিয়া বৰ্তমান মই খোজকাঢ়ি আছোঁ, কিন্তু যেতিয়া বানপানী হয়, দেন এইবিলাক জেগা চব ফুল হৈ যায়, পানীৰে ফুল হৈ যায়। তেতিয়া আপুনি ইয়াত খোজকাঢ়িব নোৱাৰিব, ৰেল লাইনৰ ওপৰেদি খোজকাঢ়ি থাকিব লাগিব। ইয়াত আহি পেলাই এটা বস্তু দেখিলোঁ, খেজুৰি গছ হৈ গ'ল বটগাছ। চাব পাৰে মোৰ পিছফালে সেই গছজোপা দেখিছে, সেই গছজোপা আছিল খেজুৰি গছ, কিন্তু কেনেকৈ এতিয়া বৰগছ উঠি গ'ল। চ' এবাৰ ওচৰৰ পৰা দেখুৱাম, চাওঁ কিমানখিনি দেখুৱাব পাৰোঁ। এইটো চাওক, তলৰ পৰা গোটেইখিনি বৰগছ হৈ গ'ল, কিন্তু ওপৰত চাব, ওপৰত চাওক, ওপৰত সেইজোপা চাওক খেজুৰি গছ দেখিছে।
অলপমান জুম কৰি দেখুৱাই চাওক খেজুৰি গছ মাজত, কিন্তু এজোপা দুজোপা গছ এটা ঠাইতে, মানে এইটো মিৰাকেল, এইটো মিৰাকেল। ওপৰত উঠিবলৈ বহুত কষ্ট লাগে। চাই লওক, সেইটো ডাবল লাইন। বৰ্তমান মই আছোঁ পুৰণা লাইনত, এণ্ড সেইটো ডাবল লাইনৰ কাম পূৰা চলি আছে, পূৰা ফুল ফ্ৰমত চলি আছে ডাবল লাইনৰ কাম, চাৰ্জ ফুলকৈ। ত' এইফালে মানে কি ফেঞ্চিং আছে কাৰণে ইমান এটা মানে পাৰ নহওঁ আৰু, কিন্তু চাওক এই ৰাস্তাটো দেখিছে, এই ৰাস্তাটো একদম কমপ্লিটলি আপোনাৰ ডাবল লাইন হ'ব। আৰু যোনখন ব্ৰিজখন আৰু এদিন আহি দেখুৱাম। বৰ্তমান মোৰ হাতত ইমান সময় নাই এতিয়া। ফোন আহিছিল, ফ্ৰেণ্ডৰ ফোন আহিছিলে, এই জেগাত এটা যাম। চাওঁ তাত যদি এটা ব্লগ বনাব পাৰোঁ ব্লগ বনাই দিম, আৰু যদি নোৱাৰোঁ নাই নেক্সট ব্লগ। এই গাড়ীখন দেখা পাইছে, গাড়ী নে কি একচুৱেলি মই ক'ব নোৱাৰোঁ কি বস্তু, কিন্তু এইখন আগত কিমান দিন হ'ল এইখন ইয়াত থকা? মোটামুটি 6 মাহ হৈ গ'ল এতিয়ালৈকে গাড়ীখন এটা ঠাইতে আছে না? মানে কি কাৰণে আছে? কোনটো? সেই কালভাৰ্টটো? মোৰ বেক চাইডে যোনটো কালভাৰ্ট দেখা পাইছে, এতিয়া অলপ আগত দেখিছে চিৰি দি যোনটো নামি আহিছিলোঁ, এই কালভাৰ্টটো বনাবৰ সময়ত এই ক্ৰেংখন আনিছিলে। চ' ক্ৰেংখন অনাৰ পিছত কাম হৈ গ'ল, কাম হৈ যোৱাৰ পিছতো কি হ'ল, বানপানী হোৱাৰ, মই আগতে কৈছিলোঁ বানপানীৰ কাৰণে, বানপানী হোৱাৰ পিছত বেয়া হৈ গ'ল, পানী চানী সোমাই। চ' তাৰপিছত কি নিব নোৱাৰিলে ন, মানে এইখন থাকিবই চাগে আৰু ন, মানে এইখন টোটেলি লষ্ট হোৱা নিচিনাই হ'ল, টোটেলি লষ্টেই। ত' মানে বানপানীৰ কাৰণে এইবিলাক এৰিয়া চব বানপানীত পূৰা ডুবি যায়, যিমানবিলাক এৰিয়া আছে যে এতিয়া এইবিলাক চব বানপানীত ডুবি যায়। চ' ডুবাৰ কাৰণে হয়তো মেবি এইখন নিব নোৱাৰিলে। চ' এইটো এটা বেয়া লাগে, যিমানে যি হওক বহুত টকাৰ এটা সম্পত্তি হয়। একচুৱেলি এখন বিলখনৰ মানে গাড়ী চাড়ীবিলাক ৰেলৱে কাম কৰিবৰ কাৰণে যোনখন বিল হয়, এই বিলখনত মাটি পেলাই ব্লক কৰি পেলাই এইটো ৰাস্তা বনোৱা হৈছে গাড়ী চাড়ীবোৰ পাৰ কৰিবৰ কাৰণে। এইটো ৰাস্তা চাওক, সেইখন বিল, চব জাল, চব একদম চাইডে চাইডে জাল ফিটিং হৈ আছে। আৰু এই ৰাস্তাটো চাওক, কেনেকুৱা আচৰিত কথা, ইমান ডাঙৰ বিল যোনখন মানে ব্লকিং কৰি মাটি ফ্লাপ কৰি ৰাস্তা হৈ গ'ল। তাৰপিছত এয়া চাওক ব্ৰিজৰ কাম চলি আছে। কণ্ডিশ্যন চলি আছে, আজি ৰ'দ নোলাবই, আৰু হয়তো আজি অসমৰ বহুতখিনি পানী বাচিব, জাষ্ট জ'ক, বহুতখিনি পানী বাচিব বুলি। ত' আপোনালোকৰ তাতো চাগে হয়তো ৰ'দ ওলোৱা নাই, কমেণ্ট কৰি জনাই দিব। এণ্ড ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' আজিৰ কাৰণে এইখিনিতে আলবিদা, বাই বাই, টাটা।
Bye.